ও টাইম পালে আমাৰ ফালে এবাৰ আহি যাবা। হেল্ল' ৰঘুনাথ, আমাৰ ল'ৰাকেইটা পঢ়া শুনা ঠিকে চলি আছে নহয়? সকলো ঠিকে আছে। পাইছা। আচ্ছা, পৰীক্ষা পাবহি হ'ল, গতিকে এইকেইদিন প্ৰশ্ন উত্তৰ সুধি ভালদৰে ক্লাছ কৰিবা। ঠিক আছে? হ'ব। চাল্লা, বাপকৰ কথা শুন। যিকেইটা পাখণ্ড মোক পঢ়াব দিছে, মই নহ'লে কোনো পৃথিৱীৰ মাষ্টৰ কণ্ট্ৰল কৰিব নোৱাৰে। এই তামোলৰ খাওঁ বুলি আহিলোঁ। ভালনে লাগি আপোনাৰ খবৰ খাতি? আছোঁ বাকী টিউশ্যনলৈ ওলাই আহিলোঁ। আচ্ছা। তোমাৰ খবৰ ভাল? ভালে। বাকী ছাৰ, আপোনাৰ এই ষ্টুডেণ্টকেইটা ক্লাছ কেনেকৈ চলিছে? আৰু নক'বা বুজিছা, সেই পাখণ্ড কলিকেইটাৰ কথা। সিহঁতক টিউশ্যন কৰা মানে মোৰ নিজৰ মাথা নিজে কথা মাৰি লওঁ। ছাৰ, আপুনি কি কথাটো কি কাৰণে এনেকৈ ক'লে? নকওঁ কি কৰিবা, সেই বুৰ্বককেইটাক প্ৰশ্ন সুধো কিবা এটা, উত্তৰ দিয়া কিবা এটা। বাৰু হ'ব এতিয়া, মোৰ টাইম হ'ল ক্লাছ ওলাই হা। ছাৰ দিয়ক, নহ'লে ছাৰ গৈ দিব আপুনি। ঠিক আছে ঠিক আছে, আজি তো নকওঁ যেনে যেনে চবলে এটা প্ৰশ্ন কৰি উত্তৰ দিবি। ঠিক আছে তেনেহ'লে ৰামন তই কচোন, দুৰ্নীতি কাক বোলে কচোন তই? ছাৰ, আগতে চাকৰি হ'লে মানুহে সুধিছিল কিমান দূৰ পঢ়িছিলে, কিন্তু আজিকালি চাকৰি হ'লে মানুহে সুধে কিমান টকা দিছিলে, তাকেই বৰ্তমান সময়ত অসমত যুক্তিবাদ আৰু আদৰ্শবাদ ব্যক্তিগত অনিবাদ আমাৰ বিভিন্ন ছাৰ কিমান চালে নাই কিয় ক'লে বুলি? ছাৰ, কাঞ্চনজংঘা চিনেমাখন চালে চব বিয়া কথা বোলে যিয়ে বিয়া হয় তাকে বিয়া পাম বোলে। চুবালে এইটো ভাল লাগিছে, এইটো তাততো দুগুণ চৰা ৰামনৱমী চাল বোলে। ছাৰ, যিয়ে ৰিহি কৰিলৈকে ৰাম হয় বমি নকৰে তাকে ছাৰ ৰামনৱমী বুলি কোঠাখন মাৰি নিদি কিয় তই চোন সৰমে তই কচোন কিবা জান নেকি? জানচোন কচোন। ছাৰ, 497 মতে দেশে ফ্ৰী বিচাৰিছিল টেক্স আৰু ফ্ৰী গ'ল ছেক্স। আজিকালি অপৰাধ নহয়, পৰভূ আৰু পৰিস্থিতিৰ একেলগে সম্পৰ্ক গঢ়ি তুলিব পাৰে। ছাৰ, আজিকালি অপৰাধ বুলিবলৈ ক'লে আমাৰ নিচিনা চেঙেলীয়া ডেকালকে হেলমেট নিপিন্ধাকে বাইক চলালেহে হয়। পুলিচে ধৰি যিহে জেগা কৰে, আমি যে পাকিস্তানৰ পৰা প্ৰশিক্ষণ লৈ এটা আত্মঘাতী বোমা ৰখে যে